নমস্কাৰ বন্ধুসকল, অৰুণিমাৰ অৰুণোদয়লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। আজি মই বনাব ওলাইছোঁ মধুৰিআমৰ জেলি। এই জেলি দেখিবলৈ আৰু খাবলৈ একদম দোকানত কিনা জেলিৰ দৰেই হয়। খুব সহজতে ঘৰতে বনাব পৰা এই জেলি বনাবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে আমি 10টা পকা মধুৰিআম ভালদৰে ধুই লৈ লৈছোঁ। মধুৰিআম কেইটাৰ আগ আৰু গুৰিৰ অংশখিনি আমি ভালদৰে এইদৰে কাটি লৈছোঁ। এতিয়া মধুৰিআম কেইটা এইদৰে টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। মধুৰিআম কেইটা কাটোতে ভালদৰে চাই ল'ব যাতে ভিতৰৰ অংশখিনিত পোক নাথাকে। মধুৰিআমৰ বহুতো ঔষধি গুণাগুণ আছে। ই কলেষ্ট্ৰল লেভেল কমায়, ওজন কমোৱাত সহায় কৰে, ডায়েবেটিছ, কেঞ্চাৰ আদি ৰোগৰ বাবেও উপকাৰী, আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ হৈছে যে ই আমাৰ ছালৰ বাবেও খুব উপকাৰী। ঘৰতে বনোৱা মধুৰিআমৰ এই জেলি সুস্বাদু হোৱাৰ লগতে স্বাস্থ্যসন্মতও হয়। এতিয়া গোটেই মধুৰিখিনি আমি এইদৰে কাটি ল'লোঁ। মধুৰিখিনি সিজাবলৈ পৰিষ্কাৰ পাত্ৰ এটা লৈ লৈছোঁ। তাত কাটি থোৱা মধুৰিখিনি ঢালি দিছোঁ। মধুৰিআমখিনি ডুব যোৱাকৈ পানী ঢালি দিছোঁ। গেছ অন কৰি মধুৰিখিনি মিডিয়াম টু হাই ফ্লেমত সিজিবলৈ দিছোঁ। ঢাকন লগাই দিছোঁ যাতে মধুৰিআমখিনি সোনকালে সিজে। 20 মিনিটমান সিজোৱাৰ পিছত ঢাকন আঁতৰাই চাই লৈছোঁ। এইদৰে ফেন উঠি উতল আহিলে গেছৰ ফ্লেম ল' কৰি ফেনখিনি হেতাৰে কাঢ়ি পেলাই দিব। ফেনখিনি কাঢ়ি লোৱাৰ পাছত আকৌ ঢাকন লগাই পানীখিনি কমি আধা হৈ যোৱালৈকে পুনৰ সিজাই লৈছোঁ। 10 মিনিটমান সিজোৱাৰ পাছত এয়া চাওক, পানীখিনি ভালদৰে সিজি আধা হৈ গৈছে। ইয়াতকৈ আৰু বেছি সিজাব নালাগে। এইটো জোখতে ৰাখি আমি গেছ অফ কৰি দিছোঁ। মধুৰিআমৰ পানীখিনি চেকিবলৈ এটা পাত্ৰ লৈ তাৰ ওপৰত ফুটা থকা চৰিয়া এটা পাতি পাতল কটনৰ কাপোৰ এখন দি লৈছোঁ। এতিয়া সিজাই থোৱা মধুৰিখিনি তাত ঢালি দিছোঁ। মধুৰিআমখিনি যিহেতুকে গৰম হৈ আছে, সেয়ে খুব সাৱধানেৰে এইদৰে কাপোৰখন ভাঁজ কৰি চেপি লৈছোঁ। গৰমে গৰমে এইদৰে চেপিবলৈ অকণ অসুবিধা হয়, সেয়ে মই মধুৰিখিনি ঠাণ্ডা হোৱালৈকে অলপ সময় টোপোলাটো এনেকৈ ৰাখি দিছোঁ যাতে মধুৰিখিনিৰ পৰা ভালকৈ ৰসখিনি চেপি উলিয়াই ল'ব পাৰোঁ। এয়া চাওক, ইমানখিনি মধুৰিআমৰ ৰস ইতিমধ্যে ওলাইছেই। বাকী থকাখিনিও ভালদৰে চেপি উলিয়াই ল'ম। এতিয়া আপোনালোকৰ সুবিধা হোৱাকৈ এটা কাপৰ সহায়ত মধুৰিৰ ৰসখিনি জুখি দেখুৱাইছোঁ। এয়া 3 কাপৰ জোখৰ মধুৰিআমৰ ৰস ওলাইছে। এতিয়া এই ৰসখিনি পুনৰ উতলিবলৈ দিছোঁ। এতিয়া গেছটো ল' টু মিডিয়ামত ৰাখি একেটা কাপেৰে 2 কাপ চেনি দি দিছোঁ। এতিয়া চেনিখিনি ভালকৈ লৰাই দিছোঁ। এচামুচ নেমুৰ ৰস দি দিছোঁ যাতে চেনি পানীখিনি পিছলৈ দানা দানা হৈ নাযায়। নেমুৰ ৰসে জেলিখিনিৰ ৰংটোও ধুনীয়া কৰে। ভালদৰে অলপ সময় উতলাৰ পিছত মধুৰিৰ ৰসখিনি এখন হেতাৰ সহায়ত এইদৰে চাই লৈছোঁ। যদি মধুৰিৰ ৰসখিনি এইদৰে টুপটুপকৈ পৰি থাকে তেতিয়াহ'লে জানিব মধুৰি জেলিখিনি তৈয়াৰ হ'বলৈ আৰু অলপ সময় লাগিব। আৰু অলপ সময় উতলোৱাৰ পিছত মধুৰিৰ ৰসখিনি এইদৰে আঠা আঠা হৈ পৰিবলৈ আৰম্ভ কৰিলেই বুজিব যে মধুৰিৰ ৰসখিনি নমাবলৈ হৈ গৈছে। নমাবলৈ হৈছে নে নাই পৰীক্ষা কৰিবলৈ এটা চিচাৰ পাত্ৰত অলপ পানী দি লৈ তাত 2 টোপালমান ৰস দি চাম। যদিহে ৰসখিনি এঠাইতে ডাঠ হৈ পৰি থাকে তেতিয়াই বুজিব জেলিখিনি নমাবলৈ ৰেডি হৈ গৈছে। এতিয়া আমি গেছ অফ কৰি দিছোঁ। জেলিখিনি ভৰাবলৈ এনেকুৱা পৰিষ্কাৰ চিচাৰ পাত্ৰ এটা লৈ লৈছোঁ। এতিয়া জেলিখিনি পাত্ৰটোত ভৰোৱাৰ আগতে ওপৰত ভাহি থকা ফেনখিনি কাঢ়ি ল'ম। জেলিখিনি সম্পূৰ্ণ ঠাণ্ডা নহওঁতেই পাত্ৰটোত ভৰাই লৈছোঁ, কাৰণ জেলি বনোৱা পাত্ৰটোতে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ থৈ দিলে জেলিখিনি সেই পাত্ৰটোৰে আকাৰ লৈ ল'ব। এয়া চাওক, মাত্ৰ 10টা মধুৰিআমেৰে আমি কিমানখিনি জেলি ঘৰতে তৈয়াৰ কৰি লৈছোঁ। আপোনালোকেও এইদৰে ঘৰতেই সুস্বাদু আৰু স্বাস্থ্যসন্মত মধুৰিআমৰ জেলি সহজেই তৈয়াৰ কৰি ল'ব পাৰে। জেলিখিনি কিমান পাৰফেক্ট হৈছে দেখুৱাবলৈ পাত্ৰটো ওলটাই দিছোঁ। এয়া চাওক,
জেলিখিনি পৰি যোৱা নাই। তাৰ মানে আমাৰ জেলিখিনি একেবাৰে পাৰফেক্ট জোখত হৈছে। চামুচেৰে কাটি দেখুৱাইছোঁ, চাওকচোন কিমান ধুনীয়া গাঢ় হৈছে জেলিখিনি। ৰেচিপিটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। ভিডিঅ'টি সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ।